নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ বাবে আজি লৈ আহিছো ক্লাছ 10ৰ গণিতৰ দুটা চলকত ৰৈখিক সমীকৰণজোৰৰ অপনয়ন পদ্ধতিৰ দ্বাৰা কেনেকৈ তোমালোকে কুৱেশ্যনবোৰ সমাধান কৰিবা মই আগতে প্ৰতিস্থাপন পদ্ধতিৰ দ্বাৰা কেনেকৈ কুৱেশ্যনবোৰ সমাধান কৰিব পাৰে তোমালোকক জনালো এতিয়া জনা মই অপনয়ন পদ্ধতিৰ দ্বাৰা কুৱেশ্যনবিলাক কেনেকৈ সমাধান কৰিব পাৰি তোমালোকক সকলোৱে শেষলৈকে চাবা ভিডিঅটো যদি ভাল লাগে ভিডিঅটো তোমালোকৰ যিমানবোৰ ফ্ৰেণ্ড আছে সকলোকে শ্বেয়াৰ কৰি দিবা আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু যদি ভাল লাগিছে কমেন্ট কৰিবলৈ নাপাহৰিবা এতিয়া আমি জানিম যে অপনয়ন পদ্ধতিৰ দ্বাৰা মানে এলিমিনেশ্যন মেথডৰ দ্বাৰা আমি কেনেকৈ কুৱেশ্যনবিলাক সমাধান কৰিব পাৰো এতিয়া এলিমিনেশ্যন মেথড কি হয় প্ৰথমে আমাৰ প্ৰশ্ন হয় যে অপনয়ন পদ্ধতি কি হয় তোমালোকে জানিব লাগিব ন নে অপনয়ন পদ্ধতি কি হয় এটা তোমালোকে কি কবা অপনয়ন পদ্ধতি মানে যদি তোমালোকে জানা মোক কমেন্টত জনাবলৈ নাপাহৰিবা ঠিক আছে বাৰু মই কৈ দিছো প্ৰথমতে তোমালোকে কথাটো নুশুনা আগত মোক কমেন্ট কৰিবা তাৰ পিছত মোক কথাকেইটা শুনিবা ঠিক আছে যে এলিমিনেশ্যন মেথড হৈছে তোমাৰ ৰৈখিক সমীকৰণ আমি ৰৈখিক সমীকৰণ মানে কি বুজি পাওঁ সকলোৱে হয়তো জানুৱে চাগে জানানে সকলোৱে যে ax plus by plus c is equal to 0 এনেকুৱা ধৰণৰ যদি আমি সমীকৰণটো দেখো জানে ই এটা কি হয় ৰৈখিক সমীকৰণ হয় হয়নে আমি এনেকুৱা ধৰণৰ সমীকৰণ দেখিলে গম পাওঁ যে ই এটা ৰৈখিক সমীকৰণ হয় এতিয়া আমি জানিম যে এলিমিনেশ্যন মেথড হয়নো কি যে এলিমিনেশ্যন মেথড হৈছে ৰৈখিক সমীকৰণৰ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ হয়নে এটা সমাধান পদ্ধতি সকলোৱে হয়তো জানা ইয়াত দুটা সমীকৰণক এনে ধৰণে পূৰণ কৰা হয় যাতে কোনো এটা ভেৰিয়েবল সহগ কোএফিচিয়েন্ট দুই সমীকৰণতে একে হয় মানে দুইটা সমীকৰণতে তুমি কি হ'ব লাগিব কোএফিচিয়েন্টটো একে হ'ব লাগিব আৰু তাৰ পিছত কি কৰিব লাগিব এই ভেৰিয়েবল বিলাকক কি কৰিব লাগিব এলিমিনেট কৰিব লাগিব হয় না আৰু কেৱল এটা ভেৰিয়েবল থকা নতুন সমীকৰণ পোৱা যায় ইয়াক আমি কি কৰিম সমাধান কৰি আন ভেৰিয়েবলৰ মানও বিচাৰি উলিয়াব পাৰিম ঠিক আছে প্ৰথমে তোমালোকে চাবা আৰু পদক্ষেপ কেইটা মই তোমালোকক কৈ দিছো তোমালোকে কেনেকে গম পাবা যে এটো অপনয়ন পদ্ধতিত সলভ কৰিব লাগে সমীকৰণ কেইটা তোমালোকে প্ৰথমে ভালদৰে মন কৰিবা আৰু চাবা আৰু তাৰ পিছত লিখিবলৈ চেষ্টা কৰিবা প্ৰথমে দুটা সমীকৰণ লিখি লবা তাৰ পিছত এটা কাম কৰিবা যে কোনো এটা ভেৰিয়েবল সহগ একে কৰিবৰ বাবে সমীকৰণ দুটা পূৰণ কৰিবা মানে যিকোনো এটা সমীকৰণত তুমি এটা কাম কৰিবা যে কোনো এটা ভেৰিয়েবল সহগ একে কৰিবৰ কাৰণে তুমি মানে সমীকৰণ দুটা পূৰণ কৰিবা মানে x এ হক বা y এ হক তোমালোকে মিলাবলৈ চেষ্টা কৰিবা তাৰ পিছত কি কৰিবা একে হোৱাত সেই ভেৰিয়েবলটো এলিমিনেট কৰিবলৈ সমীকৰণ দুটা যোগ বা বিয়োগ কৰিবা আৰু এতিয়া কেৱল সেই ভেৰিয়েবলত থকা সমীকৰণ পোৱা যাব আৰু ইয়াক সমাধান কৰিবা ঠিক আছে আৰু পোৱা মানটো পুনৰ সাবস্টিটিউট কৰি আন ভেৰিয়েবলটো তোমালোকে পাবা মানে আলটিমেটলি আমি এটাই কাম কৰিব লাগিব যে তোমালোকে x আৰু y মানটোহে তোমালোকে ইয়াত উলিয়াব লাগে তোমালোকক অপনয়ন পদ্ধতিয়ে হওক বা বজ্ৰ গুণন পদ্ধতিয়ে হওক বা প্ৰতিস্থাপন পদ্ধতিয়ে হওক বা মন কৰিবা সদায় x আৰু y মানটোহে উলিয়াবলৈ কয় ঠিক আছে এতিয়া চাবা যে মই তোমালোকক এটা সমীকৰণ বা দুটা সমীকৰণ দি দেখাই দিছো তোমালোকক প্ৰথমে কি কৰিবা সমীকৰণ কেইটা ভালকৈ মন কৰিবা তাৰ পিছত তোমালোকে এটাই কাম কৰিবা প্ৰত্যেকটো সমীকৰণকে তোমালোকে এটা নাম দিবা এটো সমীকৰণ 1 হিচাপে আৰু এটো সমীকৰণ 2 হিচাপে নাম দিবা ঠিক আছে আৰু এতিয়া এটা কাম কৰিবা যে সমীকৰণ কেইটা তোমালোকে মিলাবলৈ চাবা যে প্ৰথম সমীকৰণটোক তুমি কিহে পূৰণ কৰিলে দ্বিতীয় সমীকৰণটোৰ সৈতে মানে এটা ভেৰিয়েবল তোমাৰ কেনসেল যায় মানে তোমাৰ x নহলে y যিকোনো এটা কেনসেল যায় হেতু কথা মন কৰিবা ঠিক আছে আৰু মই এটা চেষ্টা কৰিম আৰু তোমালোকক দেখাই যাম ধুনিয়াকে এতিয়া সমীকৰণ y মই এলিমিনেট কৰিবলৈ চাম চাবা দেই সমীকৰণ 1ত যেটো y মান হয় হেতু মই এলিমিনেট কৰিবলৈ চাম এটা লিখি লবা পাৰিলে তোমালোকে স্টেপ 1 ত তেনেকে লিখি লবা মই তোমালোকক বুজি পাবৰ কাৰণে প্ৰথমতে এটো লিখি দিছো স্টেপ 1 যে মই প্ৰথমতে এটাই কাম কৰিম যে y টো এলিমিনেট কৰিম ঠিক আছে মই y টো প্ৰথমতে কি কৰিম এলিমিনেট কৰিম প্ৰথমতে মই y টো এলিমিনেট কৰিলো এটা চাবা y টো এলিমিনেট কৰিবৰ কাৰণে মই কি কৰিম এতিয়া সোৱা মই সমীকৰণ 1ক মই কিহে পূৰণ কৰিব লাগিব 3 এ পূৰণ কৰিব লাগিব আকৌ সমীকৰণ 2ক মই কিহে পূৰণ কৰিব লাগিব 2 ৰে পূৰণ কৰিব লাগিব সোৱা যে তেতিয়াহে তোমাৰ যিকোনো এটা ভেৰিয়েবল কেনসেল যাব হয় নহয় এতিয়া সোৱা যে 2x + 3y = 13 মই সমীকৰণ যেটো 1 হয় সমীকৰণ 1ক তোমালোকে এনেকৈ লিখি ল'ব পাৰা যে সমীকৰণ 1ক ঠিক আছে 1 নম্বৰ সমীকৰণ এনেকৈ লিখিলো সমীকৰণ একক তুমি
3ৰে পূৰণ কৰি লিখি দিবা 3ৰে পূৰণ কৰি হয় না সমীকৰণ একক 3ৰে পূৰণ কৰি কাৰণ 3ৰে পূৰণ কৰিলে হ'ব চোৱা 3ৰে পূৰণ কৰিলে কি হ'ব তোমাৰ কি হ'ব যে 3 দুগুণ কিমান হ'ব 6 6x প্লাস 3 3 গুণ কিমান হ'ব 9y ইকুৱেল টু 3 ৰ কিমান হ'ব 39 হ'ব এতিয়া চাবা নেক্সট এতিয়া মই মিলাবৰ কাৰণে এইটো সেকেন্ডটো মই x টো মিলাবৰ কাৰণে মই কি কৰিব লাগিব আকৌ ইয়াক 2 এ মাল্টিপল কৰিব লাগিব মানে সমীকৰণ 2 ক মই কিহে মাল্টিপল কৰিলো 2 এ মাল্টিপল কৰিলো 2 এ মাল্টিপল কৰাৰ পিছত কি পালো 2 3 গুণ কিমান হ'ব 2 মানে ইয়াতে কৈছো পূৰণ কৰি দেখাই দিছো 2 3 গুণ কিমান হ'ব 6 হ'ব মাইনাস 2 দুগুণ কিমান হ'ব 2 দুগুণ 4 মাইনাস নহয় দে প্লাস হ'ব 2 দুগুণ কিমান হ'ব 4y ইকুৱেল টু কিমান হ'ব তোমাৰ 2 বাৰ 24 এতিয়া মই কি কৰিম চোৱা এতিয়া মই দুটা সমীকৰণ পালো সেই সমীকৰণ দুটা তোমালোকে নামাকৰণ কৰি লবা এটো 3 নম্বৰ সমীকৰণ দিবা আৰু এটো তুমি 4 নম্বৰ সমীকৰণ দিবা ঠিক আছে তোমালোকে সমীকৰণ নাম নিদিবও পাৰা কিন্তু মই হিচাপত সমীকৰণ নাম দিলে তোমালোকে সমাধান কৰিবলৈ সহজ পাবা ঠিক আছে তাৰ পিছত কি কৰিবা যে সমীকৰণ 1 ৰ পৰা সমীকৰণ 2 টো তোমালোকে সমীকৰণ 3 ৰ পৰা সমীকৰণ 4 টো তোমালোকে বিয়োগ কৰিবা মানে সমীকৰণ কি কৰিবা সমীকৰণ লিখি লবা এনেকে সমীকৰণ 3 ৰ পৰা সমীকৰণ 4 টো বিয়োগ কৰিবা ঠিক আছে তোমালোকে এটা মনত প্ৰশ্ন হৈছে যে বিয়োগ নকৰি যোগ কিয় নকৰিলো হয় না তোমালোকৰ মনত হেতু প্ৰশ্ন হৈছে কাৰণ বিয়োগ নকৰি মই যোগ কিয় নকৰিলো কাৰণ যোগ কৰা হলে মোৰ কিমান হয় এটো ভেৰিয়েবল কেনসেল নগলে হতে হয় না এতিয়া মই বিয়োগ কৰিলে তোমাৰ কেনসেল যাব তুমি চাবা যে 6x প্লাস কিমান হ'ব 9y মাইনাস হয় না কিমান হ'ব মাইনাস কিমান হ'ব তোমাৰ 6x হ'ব হয় না 6 কিমান হ'ব x প্লাস কিমান হ'ব 4y ইকুৱেল টু কিমান হ'ব 39 মাইনাস কিমান হ'ব 24 মই এটা এনেকৈ ভেৰিয়েবল কিটা পাই যাম ঠিক আছে এনেকৈ সমীকৰণটো পাম মানে তাৰ পিছত তোমালোকে মন কৰিবা এতিয়া তোমালোকে ইয়াত মাজৰ যিকেটা ব্ৰেকেট কেটা তোমালোকে উঠাই দিবা ঠিক আছে ব্ৰেকেট কেটা উঠাই দিলে কি হ'ব 6x প্লাস কিমান হ'ব 9y মাইনাস কিমান হ'ব তোমাৰ 6x প্লাস কিমান হ'ব তোমাৰ এটো মাইনাস প্লাস এটো মাইনাসে হ'ব হয় না এটো কিমান হ'ব তোমাৰ মাইনাস হ'ব মাইনাস কিমান হ'ব তোমাৰ 4y এতিয়া 39 ৰ পৰা যদি তোমাৰ 24 যায় তেতিয়া কিমান থাকিব 39 ৰ পৰা 24 গলে কিমান থাকিব তোমাৰ 15 থাকিব হয় না তোমালোকে হয়তো অলৰেডি গম পালা এতিয়া চোৱা মই যদি প্লাস কৰা হলে এটো 6 আৰু এটো 6 দুইটা প্লাস হলে তেনে আৰু এটো কিমান হ'ব তোমাৰ 9 এটো 4 প্লাস হলে তেনে তেতিয়া সমীকৰণটো তোমাৰ উলিয়াবলে জটিল হয় তেনে গতিকে এতিয়া মই কি কৈছো মাইনাস কৰিছো কাৰণ এটো 6x আৰু এটো 6x মই কেনসেল কৰিব পাৰিছো কাৰণ এটা মাইনাস আছে এটা প্লাস আছে এতিয়া চোৱা 9y ৰ পৰা মই 4y মাইনাস কৰিলে কিমান পাই যাম মই ইয়াতে 5y পাই যাম ইকুৱেল টু কিমান হ'ব তোমাৰ 15 হ'ব গতিকে মই এটা y মানটো সহজে পাই যাম হয় না নহয় এটা 15 ডিভাইডেড বাই কিমান হ'ব 5 হ'ব এটা 5 এ মোক কেনসেল কৰিলে কিমান হ'ব তোমাৰ 3 হ'ব মই এটা y মানটো মই কিমান পাই যাম মই 3 পাই যাম ঠিক আছে এতিয়া মই কি পালো y মানটো পালো এতিয়া মোক আমাৰ অপনয়ন পদ্ধতিয়ে হওক বা বজ্ৰগণন পদ্ধতিয়ে হওক বা তোমাৰ কি হয় আৰু প্ৰতিস্থাপন পদ্ধতি হয় যে নহক আমি x আৰু y মানটো উলিয়াব লাগে হয় নহয় এতিয়া মই y মানটো পালো এতিয়া x ৰ মানটো মই এতিয়া কি কৰিম এতিয়া x ৰ মানটো যদি উলিয়াব লাগিব ন এতিয়া এই x ৰ মানটো উলিয়াবৰ কাৰণে মই কি কৰিম এই y মানটো মই কি কৰিম 1 নম্বৰ সমীকৰণ মই পুট কৰি দিম ঠিক আছে বুজি পাইছানে বাৰু যে মই y মানটো x ৰ মানটো উলিয়াবৰ কাৰণে x ৰ মান উলিয়াবৰ কাৰণে x ৰ মানৰ বাবে মই সমীকৰণ 1ত হয় না সমীকৰণ 1ত মই কি কৰিম y মানটো পুট কৰিম y মানটো কি কৰিম মই পুট কৰিম ঠিক আছে মানে y মানটো বহুৱাই বি লিখি দিবা আৰু মই পুট কৰিমে লিখি দিছো y মানটো বহুৱাইবা লিখিব পাৰা তোমালোকে ঠিক আছে এতিয়া চোৱা 2x হয় না 2x প্লাস কিমান হ'ব 28y মানটো কিমান পালো 3 পালো ইনটু 3 হ'ব ইকুৱেল টু কিমান হ'ব 13 হ'ব হয় না এটা 2x প্লাস কিমান হ'ব 3 3 গুণ 9 ইকুৱেল টু কিমান হ'ব 13 হ'ব হয় না এটা 2x ইকুৱেল টু কিমান হ'ব 13 মাইনাস কিমান হ'ব 9 হ'ব হয় না গতিকে 2x ইকুৱেল টু তুমি কিমান পালা 13 ৰ পৰা 9 গলে কিমান থাকিব তোমাৰ 13 ৰ পৰা 9 গলে কিমান থাকিব 4 থাকিব হয় না 13 ৰ পৰা 9 গলে কিমান থাকিব 4 থাকিব গতিকে x ৰ মানটো তুমি কিমান পাই যাবা মই ইয়াতে দেখাই দিছো x ৰ মানটো তুমি কিমান পাই যাবা x ৰ মানটো কিমান পাই যাবা তুমি ইকুৱেল টু 4/2 মানে এটো কেনসেল কৰিলে তুমি পাই গলা এতিয়া ইয়াতে তুমি x ৰ মানটো কিমান পালা x ৰ মানটো
2 পাই গ'লা হয় না গতিকে ইয়াতে তোমালোকে আৰামছে লিখিব পাৰা যে মই x ৰ মানটো 2 পালো আৰু y মানটো 3 পালো বুজি পালানে বাৰু সকলোৱে যদি বুজি পালা প্লিজ এবাৰ লাইক কৰিবা আৰু তোমালোকৰ যিমানবোৰ ফ্ৰেণ্ড আছে সকলোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু নেক্সট পদ্ধতিটো পাবৰ কাৰণে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল আইকনটো বজাই ৰাখিবা ধন্যবাদ জয় আই অসম জয় হিন্দ